guys, welcome back to my YouTube channel. More YouTube channel la সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভালে আছে। আজি আমি যাব ওলাইছো মনসা মন্দিৰ। এইটো অৱস্থিত হয় গৰাল ফটাপাৰাত আৰু আমি আজি ঘৰৰ সকলোবিলাকে যাব ওলাইছো। তাত কি কৰে দেখাই আছো। এয়া আমি এতিয়া গৈ আছো ই-ৰিক্সা। এইটো আমাৰ ধুনু আৰু এইটো আমাৰ বাবু। আমি যাই আছো আৰু এইটো হ'ল মাথুৱাৰী ধাৰাপুৰ মাথুৱাৰী যোৱাৰ ফালে গ'লে আৰু আমি ধাৰাপুৰ চাৰিআলি ডাইৰেক্ট যাই পাম আৰু তাৰ পৰা বেছি দূৰ নহয়। আমি গৈ আছো এতিয়া। এয়া আমি গৈ পালোঁ মন্দিৰ ৰাণী চাপৰি মনসা মন্দিৰ আৰু এইটো আছে ফটাপাৰাত। আগতে কৈছোঁ আকৌ এবাৰ ক'লোঁ। তাৰ পৰা ভিতৰত মানুহ আজি বহুতে আছিল বেছি, কিন্তু চাকি ধূপ কিনিলোঁ কিন্তু জ্বলোৱাটো দেখুওৱা নহ'ল কাৰণ কেমেৰাটো ময়ে ধৰিব লাগিব, সেইকাৰণে দেখুওৱা নহ'ল। বাকী ইফালে চাকিবোৰ জ্বলাইছে আৰু বৌহঁতে কৰি আছে প্ৰসাদৰ যোগাৰ। তো মই আছোঁ আমাৰ টিকলি আৰু বাবুৰ লগত। মানুহ বহুত বেছিয়ে হৈছে, তাৰ কাৰণে অলপ দেৰি হৈ গ'ল। কিমান মানুহ হৈছে আৰু আছে এইটো ফালে পিছফালে, মোৰ দেখুৱাই নহ'ল। আমি এতিয়া সেৱা কৰিলোঁ, সেৱা কৰা হৈ গ'ল। তাৰ পৰা তাত দিয়া প্ৰসাদ পাতিবোৰ দি দিলে আমি আৰু লৈ আহিলোঁ। মানে ওপৰতে কৰিব পাৰিছিল, আজি ইমানেই মানুহ বেছি হ'ল তো তাৰ কাৰণে এইটো ফালে আহিব দিলে, মানে তলত কৰিব লগা হ'ল। কিন্তু আগৰ ফালে ওপৰতে কৰিছিল আগতে, এতিয়া তলত আনিব লগা হ'ল। বহুত মানুহ হৈ গৈছে আৰু আমাৰ ধুনু খোৱাত দিছে আৰু মই বাবুৰ লগত অলপ ফটো উঠিলোঁ। ইফালে বৌহঁতে প্ৰসাদৰ ভোগ আনিছে আৰু ইফালে সেই কৰিছে দাদাই টিকলিহঁতক ৰাখিছে। এয়া আমাৰ প্ৰসাদ, মই খাইছোঁ। বাকী প্ৰসাদখিনি খাই আমি ওলাই আহিলোঁ ঘৰলৈ বুলি। বহুত দেৰি হৈ গ'ল আৰু এইখন ফিল্ড হয় য'ত মনসা পূজা পাতিলে ইয়াতে মেলা হয়, তো ইয়াতে ফাংচন পতা হয়। বৰ্তমান ইয়াতে গাড়ী পাৰ্কিং কৰাই আছে, তো পাৰ্কিং ঠাই হয়। আমাৰ এতিয়া পূজা কৰা হৈ গ'ল, আমি এতিয়া ঘৰত। কেনেকুৱা লাগিছে বৌ আহি? ভালে লাগিছে। বহুত দিনৰ মূৰত অহা গৈছে ন, লকডাউনৰ পৰা। দিনৰ মূৰত অহা গৈছে। মন্দিৰত আহিলোঁ, আহি কেনে ভাল লাগিলে। এতিয়া আমি ঘৰত যাওঁ, ঘৰত যাব ওলাইছোঁ আৰু টিকলিহঁতে খেলিলে, এনজয় কৰিলে, এতিয়া ঘৰত যাব ওলাইছোঁ। বাই বাই। এতিয়া আমি ই ৰিক্সাত উঠি আৰু ঘৰলৈ বুলি ওলাই আহিলোঁ। তাৰ পৰা ৰাতিপুৱা যিহেতু একো খাই লৈ যোৱা নাছিলোঁ, তো তাৰ কাৰণে আমি ধাৰাপুৰতে অলপমান কিবা খাবৰ কাৰণে ৰ'লোঁ। তাত আমাৰ কাৰণে চাওমিন অৰ্ডাৰ দিয়া হৈছিল, তো আহি পোৱা নাছিল। ইফালে আমাৰ টিকলি খাই আছে চিঙৰা, তাই খোৱাত ইমানেই বিজি বা, আৰু ইফালে চোৱাটো বিজি। এয়া আমাৰ চাওমিন আহি গ'ল, এতিয়া অকল পেট পূজা কৰিব লাগিব। তাত ধুনীয়াকৈ খাই লৈ আমি ওলাই আহিলোঁ। ওলাই আহি ধাৰাপুৰত বজাৰ কৰিলে বৰমাহঁতে। বজাৰ কৰি আমি আৰু একেবাৰে ঘৰ আহি পালোঁ। তো ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব।